আমাৰ চেন্ট্ৰেল কমিটি UPPLৰ নিৰ্দেশ ফৰ্মে যোৱা ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰাই আমি 5 তাৰিখলৈকে আমাৰ বুথ চলো অভিযান নামেৰে এটা অভিযান আৰম্ভ হৈছিলে আৰু প্ৰতিটো বুথ সমিতিত গৈ আমি যিখিনি মৰিবাৰী সমষ্টিৰ অন্তৰ্গত আমি UPPL দলে যিখিনি বুথ সমিতি গঠন কৰিছিলোঁ যোৱা সময়ছোৱাত আৰু প্ৰতিটো বুথত গৈ আমি এটা ইন্টাৰেকশন প্ৰগ্ৰাম আমি কৰিলোঁ বুথ সন্মিলনী আজি যে অনুষ্ঠানটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ তাৰে এটা অংশ কাৰণ আমি আমাৰ 89টা ভোট কেন্দ্ৰ ইয়াতে আছে আৰু প্ৰতিটো ভোট কেন্দ্ৰৰে আমাৰ সদস্যবিলাকক লৈ আজি এই ভোট সন্মিলনখন আমি ইয়াতে কৰিছোঁ আৰু কৰাৰ মেইন উদ্দেশ্যটো হ'ল যে আমাৰ যিখিনি ভোট সমিতি গঠন কৰা হ'ল আৰু এই ভোট সমিতিবিলাকে আগন্তুক দিনত দলৰ হৈ তেওঁলোকে কেনেকৈ কাম কাজবিলাক কৰিব ৰাইজৰ লগত তেওঁলোকে কেনেকৈ থাকিব বা ৰাইজৰ লগত কেনেকৈ মত বিনিময় কৰিব আৰু UPPL দলটোক কেনেকৈ আগবঢ়াই নিব তাৰে এটা আমি এজেন্ডা হিচাপে আজি আলোচনাৰ চক্ৰৰ জৰিয়তে আমি তেওঁলোকৰ লগত ইন্টাৰেকশন কৰিলোঁ আৰু আগন্তুক দিনত সকলোৱে মিলি আমি ভাল এটা কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ এমচিএল আপোনালোকৰ সমষ্টিত নাই UPPL দলত যদিও বা চৰকাৰ আছে হয় উদ্ধাৰ হ'বনে UPPLৰ ফালৰ আমি মৰিবাৰী সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ আৰু মৰিবাৰী সমষ্টি হিচাপে যোৱা 2020 চনৰ যেটো নিৰ্বাচন হৈ গ'ল আমি খুব কম সংখ্যক ভোটতে যোৱাবাৰ আমি পৰাজিত হ'ব লগা আছিল আৰু যোৱাবেলি আমাৰ নিশ্চয় য'ত আমাৰ সৰু সুৰাকৈ আমাৰ ক্ৰুটি ৰৈ গ'ল আৰু সেইখিনি আমি শুধৰাই এটা পুনৰ আমি কাম কৰি আছোঁ আৰু যাতে 2025 চনত আমাৰ তেনেকুৱা কোনো ভুল ৰৈ নাযায় আৰু মৰিবাৰী সমষ্টিটো UPPL হিচাপে উদ্ধাৰ কৰাৰ কাৰণে আমি দিনে নিশাই আমি কাম কাজ কৰি গৈ আছোঁ আৰু আমাৰ এটা দৃঢ় বিশ্বাস যে মৰিবাৰী সমষ্টিটো UPPL হিচাপে আমি এইবেলি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম কাৰণ ৰাইজৰ যিখিনি সহাৰি আমি পাইছোঁ কাৰণ ইলেকশ্যন বা নিৰ্বাচনটো আমাৰ ৰাইজে জিকাব আৰু ৰাইজৰ যেটো নেকি এটা সহাৰি আমি মৰিবাৰী অঞ্চলত দেখিবলৈ পাইছোঁ সকলোৱে আজিৰ দিনত ট্ৰেক্টৰ মানে এটা প্ৰচাৰ চলি আছে আৰু ট্ৰেক্টৰৰ হৈ সকলোৱে মানে আগবাঢ়ি আহিছে আৰু সেই হিচাপত আমি মৰিবাৰী সমষ্টিটো UPPL হিচাপে জিকাৰ কাৰণে আমি সম্ভৱপৰ হ'ব বুলি আমি আশা ৰাখিছোঁ UPPL মৰিবাৰী সমষ্টিখন যেহেতু ৰাইজ UPPLৰ লগত আছে কিছু নাই তেনে ক্ষেত্ৰত ৰাইজৰ কিবা নতুনত্ব প্ৰচেষ্টা লৈ ফলে তেওঁলোকৰ কাম কৰাৰ কি প্ৰয়াস আছে UPPLৰ এটা যদিও ধৰ আমাৰ ইয়াতে কেণ্ডিডেট UPPLৰ হিচাপে নাই আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ মৰিবাৰী সমষ্টিটোৰ যিজন প্ৰাৰ্থী আমাৰ দিগন্ত বৰুৱা ডাঙৰীয়া তেওঁ আজি UPPL আৰু BJP গভৰ্ণমেণ্ট দুইটা দলে এলায়েন্স হিচাপে খুব সুন্দৰভাৱে কাম কাজখিনি আগবঢ়াই লৈ গৈ আছে আৰু ৰাইজৰ হৈ যেহেতুকে ৰাজনীতিৰ দল হিচাপে সকলোৰে এটা নিজা নিজা আইডিঅলজি থাকে BJP হিচাপে BJPৰ আইডিঅলজিত কাম কৰিব UPPL হিচাপে আমি UPPLৰ আইডিঅলজিত কাম কৰিম আৰু আমাৰ যিখিনি নেকি ষ্ট্ৰাকচাৰ দলীয় ষ্ট্ৰাকচাৰ বা দলীয় যিখিনি এজেন্ডা আৰু সেই এজেন্ডাখিনিক লৈ আমি ৰাইজৰ মাজত গৈছোঁ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু UPPLৰ যদি আমি প্ৰাৰ্থী ইয়াতে জিকাব পাৰোঁ বা আমি জয়ী হ'ব পাৰোঁ UPPL দলে কি কাম কাজ কৰিব তাৰ বিষয়ে আমি ৰাইজক আমি জনসাধাৰণক আমি জনাইছোঁ আৰু আগন্তুক আহি থকা দিনত আমি জনাম আৰু প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ এই মৰিবাৰী অঞ্চলত যদিও আমাৰ UPPLৰ কেণ্ডিডেট নাই কাৰণ এলায়েন্স গভৰ্ণমেণ্ট হিচাপে যিজন প্ৰাৰ্থী আছে যথেষ্টখিনি আমি ইয়াতে কাম কৰিবলৈ সক্ষম হৈছোঁ আজি যেটো সুজিত নাৰ্জাৰী অডিটৰিয়াম হ'ল আজি প্ৰমোদ বড়োৰ নেতৃত্বতে আমাৰ এই মৰিবাৰী এখন পিছপৰা অঞ্চলত হ'ল আৰু আমাৰ যিখিনি ৰাস্তা ঘাটৰ উন্নতি হৈছে মই আগতেও কৈছোঁ যে এতিয়ালৈকে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ মৰিবাৰী সমষ্টিত টোটেল 32টা CC ব্লকৰ ৰাস্তা এতিয়ালৈকে হ'ল আৰু যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হৈ উঠিছে আৰু প্ৰমোদ বড়োৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি হৈ উঠিছে আৰু মৰিবাৰী আমি ভাগ্যৱান বুলি ক'ব লাগিব যেটো যোৱা সময়ছোৱাত আমি দেখিবলৈ পোৱা নাছিলোঁ সুন্দৰ এটা বডলেণ্ড গেষ্ট হাউচ এটা নিৰ্মাণ হৈ আছে বীৰ শিলাগঙৰ নামত এটা মিনি ষ্টেডিয়াম হৈ আছে আৰু এইখিনি প্ৰমোদ বড়োৰ আশীৰ্বাদ বুলি আমি ক'ব লাগিব সমাগত BTC নিৰ্বাচন হ'বলৈ গৈ আছে তেনে ক্ষেত্ৰত সমাগত BTC নিৰ্বাচনত যদি BJP আৰু UPPLৰ যেহেতু এলায়েন্স আছে তেনে ক্ষেত্ৰত যদি সিট শেয়াৰিং হয় এই কথাটো একচুয়ালি মই এটো এনসার দিব লাগে বা মই এনসার দিব পাৰা ব্যক্তি নহয় কাৰণ মই হল এটা ব্লক সমিতিৰহে সভাপতি কাৰণ এই বিষয়বস্তুখিনিক আমাৰ ওপৰ মহলে আলোচনা কৰিব আৰু আমি যিখিনি গম পাওঁ সিট শেয়াৰিং তেনেকৈ নহ'ব বুলি আমি গম পাইছোঁ কাৰণ যদিও হ'ব মানে ফ্ৰেণ্ডলি ইলেকশ্যন এটা হ'ব আৰু প্ৰতিটো দলে ধৰ প্ৰতিটো সমষ্টিত খেলিব তেনেকৈ এটা আমি শুনিবলৈ পাইছোঁ আৰু সকলো দলে নিজৰ প্ৰস্তুতি চলাই আছে UPPL হিচাপে আমি UPPL চলাইছোঁ অন্যান্য ৰাজনীতিৰ দলবিলাকো চলাইছে আৰু এটা সিট শেয়াৰিঙৰ কথা এতিয়ালৈকে আহি পৰাই নাই আৰু যেটো কুৱেশ্যন ধৰ আপোনালোকে কৰিছে আজি হেতু বস্তু উত্থাপন নোহোৱাকৈ তাৰ জবাবটো এটা দিয়াত অকমান অসুবিধা আছে কাৰণ
আমি দল হিচাপে কিমানখিনি শক্তিশালী হ'ব পাৰোঁ আমি সেইটোক লৈহে চিন্তা কৰিছোঁ আৰু ৰাইজৰ লগত আমি কিমান সময় দিব পাৰিছোঁ আমি সেইটোক লৈহে আগবাঢ়িছোঁ আৰু ছিট শ্বেয়াৰিঙৰ কথাটো এতিয়া ইয়াতে আহি পৰা নাই আৰু এইবিলাক বিষয়বস্তুবিলাক ওপৰ মহলে আগন্তুক আহি থকা দিনত আলোচনা কৰিব আৰু তাৰপিছত কি হ'ব সেইটো দেখা যাব কিন্তু এট প্ৰেজেণ্টত আমাৰ সেইবিলাক কোনো চিন্তাধাৰা আমাৰ নাই কিন্তু আমি UPPL হিচাপে UPPLৰ কাম কৰি আছোঁ কাইলৈ খাম্ফা বৰগয়াৰী UPPLত ভৰি দিব কি ক'ব আমিতো স্বাগতম জনাম খাম্ফ বৰগয়াৰী ডাঙৰীয়া বুলি নহয় এটা BPF দলৰ যথেষ্টখিনি ডাঙৰ ডাঙৰ লিডাৰ নেতাবিলাক এটা UPPL দলত যোগদান কৰাৰ কাৰণে আগ্ৰহী হৈছে আৰু সকলোৱে আহক কাৰণ খাম্ফা বৰগয়াৰী এজন এক্সপিৰিয়েঞ্চ থকা এজন তেওঁ ব্যক্তি হয় 17টা বছৰ ধৰি তেওঁ শাসন ভাৰত থাকিলে তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ আজি UPPL দলত আহি যদি তেওঁলোকে কাম কাজ কৰে ৰাইজে যথেষ্টখিনি লাভৱান হ'ব কাৰণ তেওঁলোকৰ নিচিনা মানে অভিজ্ঞতা থকা ব্যক্তি আমাৰ দলত আহিলে আমিতো নথৈ আনন্দিত হ'ম আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া আহিলে খাম্ফা বৰগয়াৰী আহিলে জয় মুছাহাৰী ডাঙৰীয়া আহিলে আৰু কোনোবা মানে আৰু লিডাৰ অহাৰ কাৰণে আগ্ৰহী হৈ থকা বুলি আমি শুনিছোঁ আৰু ঠিক তেনেধৰণে যিটো আজি UPPL দলৰ আমাৰ BTR অঞ্চলত মানে যিটো প্ৰভাৱ আৰু এই প্ৰভাৱত মানে এসময়ত প্ৰায় বেলেগ বেলেগ আমাৰ আঞ্চলিক ৰাজনীতিৰ দলৰবিলাক আহি আমাৰ দলৰ লগত থাকি কাম কাজ কৰিব বুলি মই আশাবাদী হাগ্ৰামা মহিলাৰ এটা ভাষ্য প্ৰদান কৰিছিলে খাম্ফা বৰগয়াৰী জ্বৰ আছে জ্বৰ ভাল হ'ল নেকি এইটো এটা তেওঁৰ ব্যক্তিগত কথা আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সকলোৱে জানে যে তেওঁ ফানি কমেণ্টবিলাক দিয়ে এটা ফানি কমেণ্ট তেওঁ ক'ত কেনেকৈ কি দিয়ে আমি সেইটোক লৈ বহুত গুৰুত্ব নিদিওঁ কাৰণ এতিয়া কাৰোবাৰ জ্বৰ হৈছে কাৰোবাৰ বেমাৰ হৈছে তেওঁ গম পাইছে এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জানিব আমাৰ কথা হ'ল কি ৰাইট আজি আমাৰ এই মধুবাৰী ব্লকৰ অধীনত যিখিনি বুথ আছে 89 সেই গোটেইখিনি বুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তথা আমাৰ যিসকল বুথত থকা যিসকল নেতৃবৃন্দ আছে তেওঁলোকক লৈ বুথ সন্মিলন আজি ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু এই বুথ সন্মিলনটো প্ৰত্যেক দলৰে প্ৰত্যেকেই তাৰমানে বুথক লৈয়ে ৰাজনীতিটো কৰে কাৰণ বুথ নহ'লে আপোনাৰ ৰাজনীতি কৰিব নোৱাৰে আৰু বুথে হ'ল মানে এটা সমষ্টি ৰাজনৈতিকভাৱে প্ৰথম মেৰুদণ্ড কাৰণ বুথৰ পৰাই আপোনাৰ ইলেকশ্যনটো আৰম্ভ হয় বুথতে ইলেকশ্যন হয় বুথতে কাউণ্টিং হয় তাতে আপোনাৰ হাৰা জিকা হয় তো আজি আমি যিটো মানে ইয়াতে দেখিবলৈ পালোঁ যে আজি আমাৰ ইয়াতে যিসকল আমাৰ বুথ কৰ্মী আছিল তেওঁলোকে প্ৰায়ভাগ 90% বুলি ক'ব লাগিব আজি উপস্থিত হৈছে প্ৰায় ইয়াতে 700ৰো অধিক আজি আমাৰ দলীয় কৰ্মকৰ্তা আজি উপস্থিত হৈছে আৰু যেহেতু নিৰ্বাচন খেলিবলৈ হ'লে বুথ কমিটিৰ প্ৰয়োজন আছে আৰু বুথ কমিটি প্ৰত্যেক দলে নিজৰ নিজৰ বুথ কমিটি শক্তিশালী কৰাটো এইটো তেওঁলোকৰ নিজৰ নিজৰ মানে দলৰ দায়িত্বৰ কৰ্তব্য সেই মৰ্মে আমাৰ UPPL হিচাপে আমাৰ আগৰ পৰাই মজবুত তথাপিও আমি যেহেতু আমাৰ প্ৰত্যেক সমষ্টিত যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে বুথ চলো অভিযান আছিল আৰু এই বুথ চলো অভিযানটো আমি সমাপ্ত কৰিলোঁ সমাপ্ত কৰাৰ পিছত আমি আজি বুথ সন্মিলনী ল'লোঁ তো ইয়াতে আমাৰ সকলোৱে আহি অংশগ্ৰহণ কৰিছে আজি খুব এটা সুন্দৰ আয়োজন হৈছে ইয়াতে তো আজি যিখিনি দেখা পালোঁ আমি ইয়াৰ দ্বাৰা ক'ব বিচাৰোঁ যে আমাৰ দল যথেষ্ট শক্তিশালী আছে মধুবাৰীত যোৱা মানে বছৰতকৈ এতিয়া আমাৰ মানে UPPL হিচাপে আমি মধুবাৰীত মানে বহুত যথেষ্ট শক্তিশালী আমাৰ UPPLৰ যিসকল দলীয় কৰ্মী আছে তেওঁলোকে মানে খুব ধুনীয়াকৈ কাম কৰি আছে তো আজি এই বুথ সন্মিলনে আমাক মানে আগন্তুক দিনত UPPLৰ যি মধুবাৰী সমষ্টি ইয়াত মানে জিকাই লোৱাত মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু মই ভাবোঁ আজি তেওঁলোকৰ যিখিনি উদ্যম তেওঁলোকৰ যিখিনি মানে এই দলৰ প্ৰতি আনুগত্য তো নিশ্চয় আমি তাৰমানে UPPL হিচাপে মধুবাৰীত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম ইয়াত যোৱাবাৰ যিটো ইলেকশ্যন BJPৰ দখলত আছে উদ্ধাৰ কৰাটো হ'বনে নাই চাওক মই কাকো ইণ্ডিকেট কৰি কোৱা নাই টাৰ্গেট কৰি কোৱা নাই কাৰণ প্ৰত্যেক দলৰে এজেণ্ডা হ'ল ইলেকশ্যন খেলা আমি UPPL হিচাপে ইলেকশ্যন খেলিব লাগিব BJPও খেলিব BPFও খেলিব মানে যিসকল ৰাজনৈতিক দল আছে তেওঁলোকে ইলেকশ্যন খেলাৰ কাৰণে ৰাজনৈতিক দল গঠন কৰে তো আমি আজি যিটো জায়গাত আমি আজি বুথ সন্মিলন লৈছোঁ আজি যোৱা 17 বছৰে হওক আজি এই জায়গাখিনিত কি আছিল আজি ইয়াতে এটা ভালকৈ বহিব পৰা এনেকুৱা ধৰণৰ বুথ সন্মিলন বা এনেকুৱা ধৰণৰ এটা মিটিং কৰাৰ কাৰণে জাগা নাছিল তো আমাৰ BTRৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে দূৰদৰ্শী তেখেতৰ মানে বলিষ্ঠ পদক্ষেপত আজি মানে যিজন মানে প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত আজি প্ৰত্যেকটা সমষ্টিত
সমষ্টিত মানে একোখন অডিটৰিয়াম দিয়া হৈছে যাতে ৰাইজে মানে প্ৰত্যেক সমষ্টি যাতে মিটিং কৰাৰ কাৰণে সুবিধা হয়। তো আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰৰ ফালৰ পৰা আমি এই মানে সুজিত নাৰ্জাৰী মানে মেমৰিয়েল অডিটৰিয়ামখন আমি পাবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ ইয়াতে এটা ডাঙৰ গেষ্ট হাউচ হৈ আছে, সেইটোও তেখেতৰ আমাৰ UPPLৰ মানে চৰকাৰৰ অৱদান। তো আমি তাৰমানে 17 বছৰত যিখিনি বেলেগ দলে কৰিব পৰা নাছিল, আজি এইবাৰ মানে আমাৰ UPPL চৰকাৰে আমাৰ এলায়েন্স যি চৰকাৰ আছে এইখিনি কৰিবলৈ সক্ষম হৈছে। তো আজি প্ৰত্যেকে নিজা নিজা এজেণ্ডা লৈ ইলেকশ্যন খেলিব। তো আমাৰ UPPL হিচাপে আমাৰ দল হিচাপে আমাৰ যিখিনি মানে দায়িত্ব আৰু কৰ্তব্য, আমি আমাৰ দলক শক্তিশালী কৰিব লাগে। আৰু প্ৰত্যেক সমষ্টিতে আমাৰ এই বুথ চলোৱা অভিযান মানে আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ মুদেবাৰীত প্ৰথম মানে বুথ সন্মিলনী আৰু প্ৰত্যেক সমষ্টিতে বুথ সন্মিলনী হ'ব। ইয়াৰ জৰিয়তে আমাৰ দলীয় যিখিনি মানে শক্তি সেইখিনি আমি মানে বৰ্ধিত কৰিম আৰু এইখিনি আগুৱাই লৈ যাম।